ৰেডি হৈ গ'ল তোৰ আই আমাৰ এতিয়া পৰি তোৰ কেনেকুৱা লাগিছে চাও নালিলে নেকি এগৰাকী মুছুন যাবা টাটা বাই বাই Hello everyone, নমস্কাৰ মোৰ নাম স্নিগ্ধা শইকীয়া and welcome back to my channel আৰু আজি এটা বহুত স্পেশাল দিন মানে স্পেশাল বুলি কেলে কৈছো মোৰ কাৰণে স্পেশাল নহয় মোৰ ভন্টিৰ কাৰণে মানে তাই আজিৰ পৰা হোষ্টেল লাইফটো ষ্টাৰ্ট হ'ব মানে যোনটো কলেজ লাইফ হেতু ষ্টাৰ্ট হ'ব মানে তাইক আৰকে কলেজখন ডিব্ৰুগড় যোনখন আছে তাত এডমিশন কৰিছো আৰু মানে আজি সিহঁতক হোষ্টেললে মাতিছে গতিকে আজিৰ পৰা হোষ্টেল লাইফ আৰু ক্লাছ চাগে 27 পৰা ষ্টাৰ্ট কৰিব গতিকে 27 পৰা কলেজ লাইফ ষ্টাৰ্ট হ'ব আৰু এতিয়া মই আছো ডিব্ৰুগড়ত মানে সিহঁতি আহি আছে ঘৰৰ পৰা লখিমপুৰৰ পৰা আৰু মই ইয়াৰ পৰা যাব লাগিব আহি পোৱাহি নাই সিহঁতৰ চাগে অলপ টাইম লাগিব গতিকে ইয়াৰ পৰা বেঞ্জিনা আৰু মই যাম আৰু মই আজি ঘৰ যোৱা কথাও আছে তো মই সিহঁতৰ লগতে গুচি যাম চাগে ভন্টিক থৈ পেলাই গতিকে সিহঁতক 10টা বজাত মানে হোষ্টেলত এণ্টাৰ কৰিব কৈছে কিন্তু আমাৰ মাহতি বহুত দেৰি হৈ যাব পাৰে আহিবলৈ গতিকে বেঞ্জিনা আৰু মই ফাৰ্ষ্টতে গৈ পেলাই সিটটো লৈ লম আৰু আজি মই বাহিৰত কেলে বনাইছো মোৰ ৰুমটো বহুত মেছি হৈ আছে মোৰ টাইম নাই হেতু ঠিক কৰিবলৈ সেইকাৰণে মই বাহিৰত বনাইছো আৰু মোৰ পেকিংও হোৱা নাই মই পেকিংখিনি কৰি লম বেঞ্জিনা সোনোৱাল তাই ৰেডি হৈ গ'ল তোৰ ৰেডি মানে কি অলপ টাচ আপ বাকি আছে গাইস এতিয়া আমি যাব ওলাইছো এই নে সেই দুটা লেজ বান্ধি আছে আৰু নামটো লিখিব আৰু গাইস মই বহুত বেছি মানে জলদি বেঞ্জিনা অলপ লেট কৰিলে সেইকাৰণে এই মিছলিয়া লাষ্ট লগা নাই তই সেইখাৰ ক'বলৈ নিজে মই উঠিলো 7:30 তাই উঠিছে 8:30 তাকো মই কল কৰাৰ পিছত এতিয়া কল লিষ্ট দেখাও মই এটা চিঞৰ বাখৰ কৰি আছে দেৰি কৰিবি না তাই গাইস এতিয়া চব তাই লেটস গো নাও এতিয়া আমি অটোখন লৈ লওঁ অটোখন লৈ পেলাই কিমান দেৰি লাগিব 10 মিনিটছ মাহত এতিয়াও বহুত দূৰত আছে আহিবলৈ আমি সোনকালে পাই যামগে আমি গুচি আহিম নেকি তাতে ৰখি থাকিম এই লগত আহিলে মই সদায় এনেকুৱাই হয় এইখন ডিব্ৰুগড়খন মই ভিউ দেখাম মৰ্ণিং মৰ্ণিং হৈ থকা নাই দুপৰীয়া হ'ব হ'ল দুপৰীয়া ডিব্ৰুগড়খনত এইটো পইচাও নালিলে নেকি এগৰাকী ডিব্ৰুগড়খনত এটাই বেয়া কথা যেতিয়া দমদমখন লাগে তেতিয়া নাপায় সঁচাকে নেকি কেনেকুৱা ফাল্টু মানুহ এজনী পইচা আছে নানাকে আহিছে নিজৰ পইচা ক'ত তোৰ মোৰ নাই তোক খুজিছো নাই হা লাষ্ট নাই অটো আহি গ'ল আমাৰ বহুত পানী হৈ গ'ল বহুত পানী ৰাস্তা ভৰ্তি ঐ পানী পৰি যাব দোকান পামগে আৰু এতিয়া আৰু মোৰ অথনি ভিডিঅ' বনাবলৈ টাইম নহ'লে মানে বহুতমান দেৰি হৈ গ'ল আৰু পুৰি খাবলৈ আছিলে আমাৰ খাই বৈ ভিডিঅ' বনাব টাইম নহ'লে মোৰ স্পেচিয়েল আইন এখন আপোনাক দেখাইছোঁ হ'ব তই মই ধৰা আমাক মাতিছিলে 10টা বজাত এতিয়া বাজিলে 10:15 পাপাই গম পালে এনেকুৱা দিব চব এই কাৰণে ইমান দেৰি কেলে ক তই জল্দি ওলাব লাগে নে নাই 8:30 তয়ো 8:30 উঠিছ তোৰ বেছি দেৰি হ'ল মোৰ দেৰি হোৱা নাছিলে মোবাইল টিপি আহিবই পৰা নাই তাই তাতে মোবাইল টিপি ৰখি আছে আহিছে এতিয়া কাম নাইকিয়া কেলে তই মোবাইল টিপি কি আহিবই টাইম নাই তোৰ হা খন আছে এইফালে আৰু তাৰ ওচৰতে আছে হোষ্টেলটো চাইডৰ অপজিট BMW কাৰ ও মাই গড লুক হয় ন BMW জানে নে মোৰ BMW খন দেখি কিবা এটা ভাল লাগিলে ইমান ধুনীয়া লাগে এইখন গাড়ীখন কিন্তু ব্লেকখন ইমান ভাল লগা নাই ন হোৱাইটখন বেছি অকণমান ধুনীয়া আছে বহুত দূৰ ইয়াৰ পৰা ডক্টৰ ৰাধাকৃষ্ণন আৰু এইফালে আছে হোষ্টেলটো সুধি লওঁগে হোষ্টেলটো ক'ত আছে মোৰ লাগিছে এইটোৱে হ'ব লাগে হোষ্টেল ন বেঞ্জিনা আমি আহি পালোহি টপ ফ্ল'ৰ ৰুম নম্বৰ ওপৰত আছে ইমান খোজ কাঢ়িব লাগিছে এইটো তাইৰ ভাগৰ বেডটো তাই এজনী ৰুমমেটৰ মানে ৰুমমেট নাই হা তাই বেডখন ডাবল চিট আৰু এতিয়া আহিবলৈ সিহঁতি বহুত টাইম আছে তো আমি ডিচাইড কৰিব পৰা নাই কি কৰোঁ
হোষ্টেলে যাওঁ নেকি হোষ্টেলে যাওঁগে নেকি বেঞ্জিনা পে কৰিব লাগিব আইটো মাহঁতে আহিলে পাই যাবি তো টেনশ্যন ন তো আমি আহি গ'লো হোষ্টেললৈ তাত এঘণ্টা বহি থকাটো পচিবল নহয় আৰু মোৰ কৈছিলে বেডখন যি হৈ আছে লেভেলত গতিকে সেইটো ঠিক কৰিবৰ কাৰণে আহি গ'লো সেইকাৰণে আমি দুজনী হোষ্টেল আহিলোঁ আকৌ পিছত মাহঁতৰ লগত যাম মাহঁত যেতিয়া পাবহি নে কি কোৱা আমাৰ হোষ্টেল বহুত ভাগৰ লাগিছে আজি মোৰ বেডখন ঠিক কৰোঁ তাৰপিছত যাম আলহী হোষ্টেল মাহঁতি পাবহি ৰুমটো মেচি হৈ আছিলে কাৰণে এইখিনি ঠিক কৰিবৰ কাৰণে সোনকালে আহিবলগীয়া হ'ল তাৰপিছত যেতিয়া মাহঁতি আহিব তাৰপিছত মই মাহঁতৰ লগত যাম এতিয়া মই মোৰ বস্তুখিনি ঠিক কৰি ল'ম তাৰপিছত মাহঁতি ফোন কৰিছিলে মোক পাবহিয়ে বোলে আৰু জল্দিকৈ গতিকে মই এইখিনি ঠিক কৰিম তাৰপিছত মাহঁতি ইয়াত সোমাব বস্তুখিনি কেইটামান কিবা কিবি বস্তু আছে এতিয়া সেইখিনি লৈ যাব তাৰপিছত আমি যাম আহিলে বেঞ্জিনা ওলাই মেলি মাহঁতি পাবহি এতিয়া সোনকালে তাৰপিছত আমি দুইজনী আকৌ যাবগৈ লাগিব আৰু এটা কথা এটা হয় মানে হোষ্টেল লাইফটো মানুহে এনজয় কৰিব লাগে ন বেঞ্জিনা মানে এবাৰ এক্সপিৰিয়েঞ্চ কৰিব লাগে এইটো অলপ বেলেগে বস্তু মিছাতে বেলেগ মানে গাইজ কি হয় কথাটো হোষ্টেল লাইফটো মানুহে এবাৰ নহয় এবাৰ এক্সপিৰিয়েঞ্চ কৰি চাব লাগে মানে বহুত কথা জানিবও পাৰি এণ্ড পাৰি জানিবলৈ হয় নাই জানিব পাৰি কথা এটা গম পায় মই ন বিন্দাছ ঘৰত যাব মন যায় কিন্তু তাৰ আগত যোনখিনি পেকিং কৰা কিবা কৰা হৈছে সিহঁতি পালেহি নেকি সেয়া এজনী আহি গ'ল কি খবৰ এয়া মানুহ এইটো এটা নতুন মানুহ চিনাকি কৰাই দিম মই ইয়াক আৰু এয়া বমা গাইছ আমাৰ এতিয়া তোৰ কেনেকুৱা লাগিছে সেইটো ক মোৰ বহুত দুখ লাগিছে মই জেলত দুখটো মুখত দেখা নাই তোৰ মানে মই জেলত যাব লৈছো যে মোৰ সেইকাৰণে আমাৰ নিচিনাটো জেল নহয় ন বেঞ্জিনা সিহঁতকতো ফোন এলাউ কৰিছে আমাৰ ছেকেণ্ড ইউটিউবাৰ সিহঁতক ফোন এলাউ কৰিছে মানে এনেকে এলাউ কৰা নাই 15 মিনিট অকল তাকো চানডে 15 মিনিট সেইটোতো ঠিকে আছে ন এতিয়া পৰি বস্তুকেইটা হোষ্টেলত থৈ আহিম তাৰপিছত আকৌ আমাৰ কলেজত যাব বাবাই চাগে প্ৰিন্সিপাল ছাৰক লগ কৰিব তাৰপিছত যাম আৰু পৰীক থৈ আহোঁ আৰু ইয়াত চিনাকি কৰি দিম ই মোৰ কাজিন হয় ৰেডি আমি যাবলৈ এইটো পৰীৰ ৰুম আমি আহি পালোহি আৰু বেড চেটখিনি ঠিক কৰি আছিলোঁ এইটো মই ব্লগ সেইকাৰণে বনাব নোৱাৰিলোঁ পুৰা কামত লাগি আছে মানুহটো আৰু এইফালে তাইৰ ৰুমমেট অলৰেডি শ্বিফ্টেই হৈ গ'ল বস্তুকেইটা ৰাখিলোঁ এতিয়া পৰি বজাৰ কেইটামান আছে সৰু সুৰা সেইকেইটা কৰিব লাগিব আৰু কি আমি কলেজখন চাব গৈ আছোঁ য়েছ দেখাই আছোঁ কলেজখন আপোনালোকক দেই বহুতটা বেছি ব্লগ আছে এইটো এটা ইণ্টিগ্ৰেটেড ছায়েন্সৰ হয় এইটো এটা ছায়েন্স কমাৰ্চৰ হয় ইমানখিনি আছে কনফিউজন বহুত কিন্তু কলেজ হোষ্টেল হ'লে এটাই ভাল যে ৰাতি সন্ধিয়া সিহঁতক কৈ দিব চাগে মোৰ লাগিছে কাৰণ নিউখিনি নাজানিব ন কলেজ হোষ্টেল হ'লে মানে জনাই দিয়ে আমাকতো এনেকৈ জনাই দিছিলে কিন্তু বইজ হোষ্টেল নেকি দেখা আছিলে তাত আমাৰ বহুত কাম হ'ল আজি মোৰ ব্লগটো বনাবলৈ টাইম নহ'লে বহুত দুখ লাগিছে মানে মোৰ হোষ্টেলৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তাতে জেলত জেল নহয় ভালেই আছে হ'লেও আৰু ফোন ইউজ কৰিব নোৱাৰি জেলেই হ'ব হ'লেও অলপটো দিছে এখন পৰি বেড ইমানে আৰু মই এতিয়া আৰু আজি আমি বহুত শ্বপিং কৰিলোঁ তাৰ কাৰণে মই ব্লগটো বনাবই নোৱাৰিলোঁ তুমি থাকিবা ভাতকৈ নিউ আইফোনো ভালকৈ থাকিবি আমি যাওঁ এইটো তুমি কিবা ক'বা দেই টাটা কান্দিবি নেকি তই নাকান্দিবি দেই অঁ যি দিয়ে তাকে খাবি দেই আজি মাংস বাই বাই আমি যাওঁ দেই গা ধুই মোক কল কৰিবি অঁ টাটা বাই বাই আমি আহি গ'লোঁ এতিয়া তাৰ পৰা আৰু আমাৰ আহোঁতে বহুত বেছি দেৰি হৈ গ'ল মানে এতিয়া 7টাই বাজিব হৈ গ'ল আমি 7টা বজাত এতিয়া ওলাইছোঁ ঘৰ পাওঁতে বহুত বেছি দেৰি হৈ যাব আৰু পৰি ইমান চিন্তাও নাই ক'বলৈ গ'লে কাৰণ পৰি মানে হোষ্টেলটো মোৰ ওচৰে হয় মানে ইমান ওচৰ নহয় অলপ ওচৰ মানেই হয় আৰু সেইকাৰণে তাই ইমান টেনশ্যন নাই থাকিবৰ কাৰণে আমি পালোহি ধেমাজিৰ পৰা আমি ধেমাজিত এতিয়া কিবা এটা খালোঁ তাৰপিছত এতিয়া যাব লৈছোঁ
খাই পেলাইতো হৈ গ'ল অলপ টাইম লাগিব চাগে পাওঁতে হোটেলত সোমাবলৈ লৈ আৰু ইমান বেছি বৰষুণ ইয়াত দি আছে ইয়াতে ভাত খাই যাম কাৰণ ঘৰত ভাত নাই কোনো বনোৱাই নাই আমাৰ থালি আহি গ'ল চবে থালি খাইছে কিন্তু পাপা আৰু মোৰ টেকনিক আমি এটা থালি খাব নোৱাৰোঁ হাফ হয়নে পাপা বেষ্টটো পাই ই খাব পাৰিব ইমান কাল আমি হাফ আৰু মাহঁতি এটা লৈছে এনেই ৱেষ্ট খাই শেষ কৰি দিবা মা গম পাইছানে এফালৰ পৰা নামকেইটা কৈ যোৱা তুমি এইটো কেৰেলা এইটো শুকান মাছ বোলে এইটো কেৰেলা ভাজি এইটো কলডিল এইটো চালাড এইটো কচু তৰকাৰী এইটো বইল কিবা পাচলি দালি এইটো দালি আৰু নেমু ইমানখিনি দিছে মাছ আনি আছে বহুত এফৰ্ডেবল আৰু মাছ আছে এইটো আমাৰ মাছ বহুত টেষ্টি মাছ এইটো মই এইটো দৈ কোনা পোৱালি ফ্লাডৰ পৰা পাইছোঁ এইটো হেৰিয়া ফ্লাডৰ পৰা পাইছোঁ নহয় এখন হোটেল এনিছা হোটেল লখিমপুৰ চাউল ধোৱাত আছে আৰু এখন হোটেল ভাল আছে এফৰ্ডেবল আছে আৰু লোকেল মাছখিনিও ভাল আছে আৰু বাথৰুমকেইটাও ক্লিন আছে তো গতিকে এখন ভাল আছে ভাত চাত খাই এতিয়া আৰু 1 ঘণ্টা আছে তো আমি যাওঁ এতিয়া ৰাম মই এতিয়া ঘৰ আহি পাইছোঁ বহুত বেছি দেৰি হৈ গ'ল মানে 12 হ'বলৈ হ'ল মানে ওলাইছিলোঁ 6টাত আৰু ওলাইছোঁ 6টা বজাত তাৰপিছত য'ত ৰখিলোঁ আমি ভাত খালোঁ চাহ খালে মাহঁতে তেনেকৈ ৰখোতে মানে বহুত বেছি দেৰি হৈ গ'ল আৰু মোৰ আজি ইমান বেছি ভাগৰ লাগিছে মানে পৰি ৰুমটো ওপৰ তল কৰি পেলাই মানে বস্তু অনা নিয়া কৰাৰ কাৰণে ইমান বেছি ভাগৰ লাগি গ'ল আৰু মই ভালকৈ ভিডিঅ'খিনিও বনাব নোৱাৰিলোঁ গোটেইখিনি বস্তু দেখাব নোৱাৰিলোঁ ইমানেই আছিলে বাকি মই আৰু নেক্সট ব্লগ আপলোড কৰি থাকিম আপোনালোকে চাই থাকিব আৰু আজিলৈ ইমানেই যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে দেন ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আপোনালোকক লগ পাম মোৰ নেক্সট ব্লগটো বাই বাই থেংক ইউ ফৰ ৱাচিং